Good morning everyone. ৰাতিপুৱা অকমান মই এয়া ফুলৰ বাগিচাখন দেখাই আছোঁ। পিনে আহিলোঁ, এয়া সূৰ্য ওলাইছে, এয়া গছ গছনি ফুল ইমান ধুনীয়া দেখিছেনে? টিকলি চাওঁ চাওঁ। ইপিনে বনাই দিলোঁ ৰুটি, মানে ৰাতিপুৱাটো ৰুটি লাগিবই, যিমান যি নবনাওঁ কিয় ৰুটিটো লাগিবই। দিনটো মানে ইটো সিটো সকলোৱে ৰুটি বিচাৰে। এয়া মই অকণমান ঘি লগাই ৰুটি বনাই থৈ দিলোঁ। হটকেছত ভৰাই থৈ দিম, বহুত বেছি নৰম হৈ থাকিব, বহুত বেছি ধুনীয়া লাগে খাই। এয়া ৰুটি বনালোঁ। আমাৰ মানে ঘৰত ৰুটি থাকিবই। ময়ো ৰুটি বহুত বেছি ভাল পাওঁ, যিমান যি নাখাওঁ কিয় মানে এখন ৰুটি লাগে, ভাল লাগে খাই। এয়া ৰুটি বনাই দিলোঁ, তাৰপিছত দেখাই আছোঁ ৰ'ব। এয়া থালিখন ৰেডি কৰি দিলোঁ আব্বাক। এইফালে দালি দিছোঁ, লগত উৰহি ভাজি, উৰহি লেচেৰা মাহ ভাজি, আৰু ইপিনে অকণমান পানীলাও তৰকাৰী আছে। তাৰপিছত অকণমান ভাজি বনাই দিলোঁ এনেকুৱাকৈ। ইয়াতে মানে মিক্স ভাজি এখন, আলু দিছোঁ, কলা বেঙেনা, লগতে লেচেৰা মাহ, এনেকুৱাকৈ এখন ভাজি বনাই দিলোঁ। গোটেই মছলাখিনি দি ইয়াতে অকণমান মটৰো দিছোঁ মই। ইপিনে আৰু এখন থালি ৰেডি কৰিলোঁ, মানে আমি খাম আৰু কোনোবা এটাই খাব বাৰু। এয়া ফ্ৰুটছ দিছোঁ, লগতে খেজুৰ, ৰুটি, দালি, ভাজি, এনেকুৱাকৈ থালিখন বনালোঁ। মানে ৰাতিপুৱাৰ পৰিৱেশত এনেকুৱা মানে খাই বহুত বেছি ভাল লাগে। বাহিৰৰ পিনেও মই চাই আছোঁ, বহুত বেছি ভাল লাগে এনেকুৱাকৈ খিৰিকীৰ ওচৰত। বাকী ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবচোন। তাৰপিছত দিনৰ কাৰণে ৰেডি কৰিব লাগিব। এয়া শাক ল'লোঁ, মানে শাকবিলাক ওপৰৰ পৰা আনিছে, মানে আমাৰ টাবৰ। ইমান ধুনীয়া দেখিছেনে? বহুত বেছি ধুনীয়া, একদম ফ্ৰেছ, বহুত বেছি ধুনীয়া। এয়া মিক্স শাক আছে, খুতৰীয়া আছে, লগতে পুৰৈ শাক, পিৰালি পালেং, এনেকুৱা মিক্স। এনেকুৱা বাহিৰৰ পৰিৱেশত মই মানে শাকখিনি চাফা কৰি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত দেখাই আছোঁ ৰ'ব। তাৰপিছত এনেকুৱাকৈ ভাল কৰি ধুই মেলি ভাজিটো বনাই দিলোঁ। একদম ধুনীয়া শাক, ফ্ৰেছ। বাকী ফ্ৰেণ্ডছ, ভিডিঅ'টো মোৰ কেনেকুৱা লাগিছে তাইক কমেণ্ট কৰি দিব। থেংক ইউ।